দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰতৰ 5 উইকেটত পৰাজয়ৰ পিছত এতিয়া পাকিস্তান বিশ্বকাপ ছেমিফাইনেলত যোগ্যতা অৰ্জন কৰাৰ অসুবিধা হৈছে। কিন্তু ছুপাৰ 12ৰ গ্ৰুপ 2ত নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছতো বাবৰ আজম টি20 টুৰ্ণামেণ্টৰ বাহিৰ হোৱা নাই আৰু দলটোৱে এতিয়াও ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰে। ছেমিফাইনেলত থাকিবলৈ হ'লে পাকিস্তানে ছুপাৰ 12ৰ গ্ৰুপ 2ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰাৰ প্ৰয়োজন আছে। বাংলাদেশে জিম্বাবৱেৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত দেওবাৰে ছুপাৰ 12ৰ গ্ৰুপ 2ত পাকিস্তানৰ জয় আৰু ভাৰতৰ পৰাজয়ৰ পিছত আমি আপোনালোকক কওঁ পাকিস্তানে কেনেদৰে ছেমিফাইনেলত যোগ্যতা অৰ্জন কৰিব পাৰে। ভাৰতৰ ভাগ্য এতিয়া তেওঁৰ হাতত। অৱশ্যে ৰোহিত শৰ্মা দলটো এতিয়া সহজভাৱে ল'ব নোৱাৰে। এতিয়া ভাৰতে ছুপাৰ 12ৰ গ্ৰুপ 2ত নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে 5 নৱেম্বৰত জিম্বাবৱেৰ বিৰুদ্ধে খেলিব লাগিব। 3খন মেচৰ 4টা পইণ্টৰে দ্বিতীয় স্থানত আছে ভাৰত নেট ৰানেট ক্ৰমে 0.844, আনহাতে দক্ষিণ আফ্ৰিকা 3খন মেচৰ 2টা জয়েৰে 5 পইণ্টৰ শীৰ্ষত আছে। তেওঁলোকৰ নেট ৰানেট 872। ছুপাৰ 12ৰ গ্ৰুপ 2ৰ ডাঙৰ ছবিখন হ'ল গ্ৰুপ 2 পইণ্ট টেবুলৰ শীৰ্ষত থাকিবলৈ হ'লে ভাৰতে পৰৱৰ্তী মেচত পাকিস্তান নেদাৰলেণ্ডৰ হাতত পৰাস্ত হোৱাটো প্ৰয়োজন। দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰত পৰাস্ত হোৱাৰ বাবৰ আজমৰ দলটোৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিল। এতিয়া ছেমিফাইনেলৰ আশা জীয়াই ৰাখিবলৈ পাকিস্তানে বাকী থকা 2খন মেচতে জয়ী হ'ব লাগিব। পাকিস্তানে এতিয়া দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশক পৰাস্ত কৰিব লাগিব। ভাৰতে যাতে 2খন মেচতে পৰাস্ত হয় তাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। আনহাতে নেদাৰলেণ্ডৰ দক্ষিণ আফ্ৰিকাৰ পৰাস্ত কৰিলে পাকিস্তান লাভৱান হ'ব। পাকিস্তানেও নেট ৰান ৰেটৰ যত্ন ল'ব লাগিব আৰু নেট ৰান ৰেটৰ ক্ষেত্ৰত ভাৰতক অতিক্ৰম কৰিব লাগিব। ইয়াৰ উপৰিও তেওঁ প্ৰাৰ্থনা কৰিব লাগিব যাতে দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত মেচখন বৰষুণৰ ধুই পেলায়।